চাৰিটা বস্তু আছে হেড হ্যান্ড হার্ট এন্ড হেড চাৰিটা এইচ প্ৰৰোচনা বিভ্ৰান্ত নহয় মৌলিক জন্মভূমিৰ অনুকূলে কাম কৰা উচিত আৰু দ্বিতীয়তে হৈছে হেড আপোন হাত জগন্নাথ নিজৰ কাম নিজে কৰিব লাগে কৰ্ম ধৰ্ম হয় বিশেষকৈ ইয়াত থকা যিসকল আমাৰ ছোৱালীবোৰ আছে দেখিছো কমবয়সীয়া বহুবিলাক ছাত্ৰী আছে ছাত্ৰ আছে গতিকে আপোন হাত জগন্নাথ আৰু তৃতীয়তে হৈছে হাৰ্ট পবিত্ৰ হৃদয় যাৰ ঈশ্বৰ সহায় যাৰ মন শুদ্ধ সকলোবিলাক মানুহেই যদি পবিত্ৰ হৃদয় হয় দেশত কেতিয়াও অমংগল হ'ব নোৱাৰে আপোন ভালেই জগত ভাল আৰু চতুৰ্থতে হৈছে অৱশ্যে এখন কথাৰ নহয় মই কৰজোৰে বিনম্ৰভাৱে অনুৰোধ কৰিব খোজো এতিয়া সৰু সৰু ল'ৰাহঁতৰ মুখখন ঘূৰি চালে গম পালোহেঁতেন যে যিবিলাক বস্তুৱে শৰীৰত আজি মাতৃ দিৱস সেইকাৰণে ময়ো এগৰাকী মাতৃৰ কাৰণে অনুৰোধ কৰিছো যিবিলাক বস্তুৱে শৰীৰক ক্ষতি কৰে যিবিলাক বস্তুৱে শৰীৰক হানি কৰে সেইবিলাক বস্তু সেৱন কৰিব নালাগে এই যেনে ৰজনীগন্ধা শিখৰ এনে ধৰণৰ বেয়া কিছুমান বস্তু আছে যিবিলাক বস্তু আজিকালি মহিলাসকলে সেৱন কৰিবলৈ ধৰিছে কিন্তু সেইবোৰ বেয়া কথা কাৰণ বেমাৰ হ'বলৈ হ'লে আৰু এইকাৰণে ল'ৰাসকলকো কৈছো যে এনে ধৰণৰ বেয়া বস্তু যে খাইছিলে এই বহাগতে আপোনালোকে বহাগী বিদায় পাতিছে এই বিদায়ৰ লগত এই এনে ধৰণৰ বেয়া বস্তুবিলাক ত্যাগ কৰক তেতিয়াহ'লে আপোনালোকৰ শৰীৰ সুস্থ হৈ থাকিব আৰু আগলৈ আমাৰ লগত হিয়া কৰিব পাৰিব মই সেইখিনিকে ক'লো কাৰণ আমিবিলাকতো পৃথিৱীৰ পৰা এটা সময়ত নাইকিয়া হৈ যাম কিন্তু নতুন প্ৰজন্ম যাতে সৎ ভাৱনা থাকে প্ৰত্যেকে যাতে ভাল মনৰ গৰাকী হয় আজি হয়তো দুটা এটা ল'ৰা আছে কিন্তু তেওঁলোকে হাজাৰজনৰ বাহক হওক এইটো মই তেওঁলোকক কৈছো